Hey guys, welcome back. Itia moi ahiso city center mallole. City center mallole. Central mall aru city center dutar majot mo confusion lagi jay. Actually মই ভাবিছো না মিনিসো তো কৰি লও মিনিসো তো তাতে ভাল ভাল প্ৰডাক্টস পাই ন সো মিনিসো গৈ পেলাই এখন চাওঁগে কি প্ৰডাক্ট আহিছে এটা নতুন আৰু মানে 2022 মই বহুত দিন পিছত আহিছো 2 বছৰ আগত গৈছিলো এতিয়া নতুনকে আহিছো সো গৈ পেলাই চাওঁগে কি আহিছে অলপ মিনিসত যাওঁ Finally, my minisor ভিতৰত আহি গলো চাও কি কিউট বস্তু এইবিলাক মানে এনেকা বস্তু যেবিলাক মানে আপুনি সাধাৰণতে যিকোনো দোকানত নাপায় এয়া চাওক এটো হল পিন ইমান ধুনিয়া কালাৰ আৰু এটোৰ দামটো হৈছে 230 বহুতেই ভাল জুনে এইবিলাক বস্তু ভাল পায় হিহঁতে ইয়াতে নিশ্চয় ভিজিট কৰিব আৰু এইখিনি হক চাওক ভাল পাৰফিউম পায় পাৰফিউমৰ বটল কেটা দেখিলে গম পাইছে এয়া চাওক সৰু লৰা ছোৱালীক এইবিলাক গিফট দিবলৈ কি ধুনিয়া ইমান এট্ৰাক্টিভ মিনিসো হল জাপানৰ মানে ব্র্যান্ড এটা আৰু বহুত ধুনিয়া কিউট বস্তু পায় ইয়াতে আপোনালোকে যদি যিকোনো বস্তু উঠাই পেলাই আপোনালোকে নিজৰ প্ৰিয়জনক গিফট দিয়ে আই ডোন্ট থিংক কি কোনোবাই বেয়া কব মই বহুতকে মানে বাৰ্থডেত ইয়াৰ পৰাই গিফট দিও সো আপোনালোকেও দিব পাৰে আৰু ইয়াত মানে যেটো দাম হেতু মানে খুবেই ভাল লাইক আপুনি 100 টকাৰ পৰাও মানে 100 কে কমৰ পৰাও আপুনি লাইক ম্যাক্সিমাম টু ম্যাক্সিমাম 500 ত বহুত ভাল বস্তু পাব এয়া সব মেকআপ ব্ৰাছ বিলাকৰ সেটটো খুবেই ভাল লাগিছে মোক কালাৰো খুব ধুনিয়া 260 তে আপোনালোকে বহুত কোৱালিটিৰ ব্ৰাছ পাব যদি আপোনালোকে অনলাইনও অৰ্ডাৰ কৰে ইমান ভাল কোৱালিটিৰ ব্ৰাছ নাহে এয়া সব 500 ৰ সেটটো কি ভাল বহুতখিনি ব্ৰাছ আছে বহুত সাইজৰ আৰু কোৱালিটিও ভাল এটো হল ফ্লেছ ক্লিনাৰ এটো ৰাব কৰিব লাগে ফেসত বহুত সফট আৰু মই নিজে ইউজ কৰিছো সো আপোনালোকে ইউজ কৰিব পাৰে 490 অকমান কষ্টলি হয় তথাপিও মেকআপ প্ৰডাক্ট বিলাক জানে আজিকালি বহুতেই দাম কিন্তু মিনিসৰ প্ৰডাক্ট খিনি মই মানে ভালেই পাইছো সো আপোনালোকে নিজেও ইউজ কৰিব পাৰে এটো হল আপোনাৰ আইব্ৰো শেপিং কিট যদি আপোনালোকে পাৰ্লাৰত গৈ পেলাই বনাব নিবিচাৰে নিজে ঘৰতে বনাব বিচাৰে এই সেটটো কিনি ৰাখিব পাৰে এয়া হল সিজাৰ ভালো সিজাৰ এইবিলাক সব ফেস ক্লিনিং ব্ৰাশ এটো আজিকালি বহুতে ইউজ কৰে সো এটো দামটো কিমান চাও হক 150 তে পাই যাব সো ইয়াৰ পৰা আপোনালোকে লব পাৰে খুবেই ভাল সো এইবিলাক হল অকন আননেসেসাৰি বস্তু কিছুমান মানুহ অকন স্পেসিফিক থাকে ন এইবিলাক হল মিক্সিং বাউল আমি তো নিজৰ ঘৰৰ কিচেনতে যিবিলাক মিক্সিংৰ বাটি সাটি পাও তাতে কৰি লওঁ কিন্তু আপোনালোকে যদি অকন ফেন্সি হয় তেতিয়া হলে এইবিলাক বস্তু লব পাৰে আৰু অকন যদি কিউট বস্তু ভাল পায় তেতিয়া হলে নিশ্চয় এইবিলাক প্ৰডাক্ট কিনিব পাৰে তাৰছত এটো হল কি কম ৰাতি যে শুই থাকোতে পিন্ধি লয় আৰু যদি কোনোবাই যদি লাইট জ্বলাই পঢ়ি আছে ৰুমত আৰু আপুনি শুব বিচাৰিছে তেতিয়া হলে এইবিলাক স্লিপিং মাস্ক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এয়া সক এই স্লিপিং মাস্কৰ দামটো এয়া হক বেলেগ এটা পেন চাও পেনৰ সেট বিলাক সক 50 টকাৰ পৰা আৰম্ভণি আৰু কোৱালিটিও ভাল যদি আপোনালোকে নোটবুক বা পেন কিনিব বিচাৰে তেতিয়া হলে মিনিসত ভিজিট কৰিব পাৰে ভাল নোটবুক আছে এইবিলাক ডায়েৰী লিখিবৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এটো এটা ইউনিক বস্তু পালো এটো শাৰ্পনাৰে হয় না ৰবৰে হয় মই ভালকে ধৰিব নোৱাৰিলো কিন্তু জিয়ে নহক এটো সৰু লৰা ছোৱালীৰ কাৰণে হয় যদি আপোনালোকে এনেকুৱা বস্তু গিফট কৰে কোনোবা লৰা ছোৱালীক বাৰ্থডেত খুবেই ভাল পাব আৰু আপোনাৰ গিফটটো সবতছে ইউনিক হ'ব আহক এতিয়া চাও স্লিপাৰ্স বোৰ বা কিমান দাম এটোৰ দাম আছিল 150 আৰু এটোৰ দামটো 300 মানৰ ভিতৰতে আছিল ইয়াত সো আপোনালোকে ইয়াতে স্লিপাৰ্সও পাই যাব এইবিলাক চাওচোন এটো আজিকালি বহুত কামৰ বস্তু এই ফলমূল ধুয়ে তলতে যে
কাটি পেলাই ধুবলৈ বহুত ইজি হয় আৰু তলতে পানীখিনি সৰি যায় আৰু পানীখিনি পেলাই দিব পাৰি সো এইটোৰ দামটো চাই লওক কিমান হয় যদি এনেকা বাস্কেট আপোনালোকে ইউজ কৰিব বিচাৰে তেতিয়াহলে মিনিছৰ পৰা লৈ যাব পাৰে কালাৰ বিলাক চাওকচোন কি ধুনিয়া মানে মই এনেকা কালাৰ খুবেই ভাল পাওঁ এতিয়া এটো হল বাস্কেট সেকশন সৰু সৰু বাস্কেট বিলাক ইমান ডাঙৰ নহয় যেনেকৈ আপোনালোকে টেবুলত ৰাখিব পাৰে বা সৰু সৰু মানে বস্তু ৰাখিব পাৰে যেনেকৈ কিবা কিবি থাকে ন নেপকিন চেপকিন এইবিলাক ৰাখিব পাৰে সো আহক এতিয়া চাও সফট টয়স বিলাক কেনেকুৱা দাম 450 মানৰ পৰা আপোনালোকে বহুত ভাল ভাল সফট টয় পাই যাব সো হেয়া চাওক সফট টয় এটো এটা এইবিলাক দেখিব কিন্তু খুবেই ভাল আৰু সুবলেটো আৰু বেছিয়ে ভাল এয়া মই সুই চাইছো ইমানে ভাল লাগি আছে এইখিনি হল গ্লাছৰ সেকশন মই দেখিবটো ধুনিয়া লাগি আছে 500 মানৰ ভিতৰতে ধুনিয়া ধুনিয়া গ্লাছ খিনি আপোনালোকে ল'ব পাৰে যদি জাস্ট ফৰ ক্লিকিং ফটোজ তেতিয়া হলে আপোনালোকে ইয়াৰ পৰা গ্লাছ কিনিব পাৰে কাৰণ গ্লাছৰ কোৱালিটিটো মই গম নাপাওঁ এয়া সব ভাল ভাল কফি মগ আজিকালি বহুত ফেভাৰিট সবে গিফটত দিয়ে সো ইয়াতে কফি মগ পাই যাব আপোনালোকে 190 মানৰ পৰা পাই যাব 150 মানৰ পৰা আৰামছে পাই যাব সো গিফটিংৰ কাৰণে খুবেই ভাল ইয়াৰে এটা মই দাম দেখাই দিছো কিমান এয়া চাই লওক দামটো তাৰ পিছত অন্য এটা বস্তু এইটো বস্তু মোক খুবেই ভাল লাগে এনেকা বটল এটো হল গ্লাছৰ অকমান কেয়াৰফুল হ'ব লাগিব 360 তে আপোনালোকে বহুত ভাল গ্লাছৰ বটল ইয়াৰ পৰা কিনিব পাৰে গ্লাছৰ বটল শুনিছো ইয়াত পানী খালে বুলে খুবেই ভাল আমি যে প্লাষ্টিকৰ বস্তু ইউজ কৰো হেবুলাক ইউজ কৰিব নালাগে গ্লাছৰ যদি মানে পানী খোৱা বটল হয় তেতিয়া হলে বেছি ভাল কিন্তু অকন ৰিস্কি আৰু কিন্তু খুবেই ধুনিয়া মোৰ যে যিকোনো এটা মানে লবলে মনে গৈছে 260 চাওকচোন কি ক্লাসি এটো ইমান কিউট মানে যদি আপুনি এনেকুৱা বস্তু মানে ইউজ কৰে কাৰোবাৰ আগত হেতু মানুহে চাইয়ে থাকিব মানে কি কৰ পৰা লৈছে বস্তুটো চাওকচোন বটল খুব সৰু হয় কিন্তু অকন ডাঙৰো আছে সাইজ তো আপোনালোকে নিজৰ কনভিনিয়েন্সৰ হিচাপত এবিলাক বস্তু নিব পাৰে ইয়াৰ পৰা সো আৰু এখন বটলৰ দাম চাইলো 190 তো চাওক হাফ লিটাৰৰ মানে বটল হয় এবিলাক বহুত ডাঙৰ নহয় সো আপোনালোকে চাব পাৰে এইটো চাওক কি ধুনিয়া এটা বাটাৰফ্লাই এটা আছে সৰু বি এয়া সৰু টেমা সেমা এবিলাক সব আছে আপোনালোকে নিজৰ কিচেনতো ৰাখিব পাৰে এসা খাতৰ দি মই সাইজটো দেখাই দিছো ইমান সৰু এটো হল আৰু এটা সফটৱেৰ টেষ্ট সেকশন অকমান ডাঙৰ সফটৱেৰ আছে ইফালে 700 মানৰ পৰা ষ্টাৰ্ট হৈছে সফটৱেৰ বিলাক এইটোলা সাইজ কিটা অকন ডাঙৰ এটো 700 এটো সব দুই ফালে দি আছে এটো এটা বেলেগ টাইপ আৰু হেই ফালেটো এটা ব্ৰাউন কালাৰ মানে দুইটা একে লগে এতিয়া মই এটা বস্তু এইটো যে মই ইমানেই ভাল পাওঁ এই পেঙ্গুইনটো এটো মই নিজৰ নেইবাৰৰ ছোৱালীৰ বাৰ্থডে হতে তাইক দিছিলো গিফট ইমানেই ভাল পাইছে হতে ইমান কিউট এটো 450 ত আপোনালোকে যাকে দিদিয়েকে এটো দিলে মানে একদম মানে হ্যাপি হৈ যাব আৰু এবিলাক কাঁচৰ টেমা হয় কাঁচৰ টেমা বিলাক 150 কে হয় সো কোনোবাই যদি কাঁচৰ টেমা ইউজ কৰে তেতিয়াহলে ইয়াৰ পৰা নিব পাৰে এটো প্লাষ্টিকৰ টেমাটো চোন বহুতেই দাম 190 তাতকে কাঁচৰ টেমাটো নিয়াই ভাল এয়া হল ৰুম এয়াৰ ফ্ৰেছনাৰৰ দামটো 150 মানৰ পৰা ষ্টাৰ্ট হৈছে ফ্ৰেগ্ৰেন্সটো খুবেই ভাল আপোনালোকে যদি ঘৰত আলহী আহিলে ৰুম ফ্ৰেছনাৰ ইউজ কৰে তেতিয়াহলে বেয়া গোন্ধবোৰ একেবাৰে নাথাকে এতিয়া এটো চাওঁচোন এটো কি হয় কম্প্ৰেস ফেস মাস্ক এটো মানে পানীত দিলে মানে ফুলি উঠিলে আপোনালোকে এটো শীতটো মুখত লগাব পাৰে এটো হল আপোনাৰ বডি স্প্ৰে সেকশন 150 মানতে ইমান ভাল বডি স্প্ৰে পায় আপোনালোকে যেটো লোকেলত কিনে তাতকে হাজাৰ গুণ ভাল মই কৈছো আৰু মানে এটো একো হাৰ্মো নকৰে মানে ইমান বেছি মানে কেমিকেলছও নাই সো আপোনালোকে ইউজ কৰিব পাৰে মোৰ খুবেই ভাল লাগে মিনিছৰ স্প্ৰে স্পেশালি মোৰ খুব ভাল লাগে সো আপোনালোকে
নিশ্চয় পাৰফিউম আৰু স্প্ৰে মিনিছৰ পৰা লৈ যাব যদি আপোনালোকৰ বাজেট বেছি নহয় তেতিয়াহলে আপোনালোকে নিশ্চয় মিনিছৰ পৰাই পাৰফিউম স্প্ৰে এইবিলাক কিনিব আৰু কসমেটিকো কিনিব কসমেটিকো খুব কমত এটো চাওক এটা বডি মিষ্ট এই মিষ্ট বিলাকো বেছি দাম নহয় 260 মান হয় তাৰ পিছত এইবিলাক হল শীট মাস্ক কোলাজেন শীট মাস্কটো চাওঁচোন কিমান দাম বহুত কম দাম আছিল এনেকা 60 रुपीस মানতে এনেকুৱা মানে শীট মাস্ক পাই যাব এইবিলাক লগালে মানে ফেসটো হাইড্ৰেট হৈ থাকে তো আপোনালোকে ইয়াৰ পৰা নিব পাৰে চাওঁচোন এতিয়া ফেস স্ক্ৰাবটো কিমান দাম মিনিছৰ ফেস স্ক্ৰাবটোৰ দাম হৈছে 160 এনেকৈ ফেস ওয়াশৰ দামো সেম হয় 160 মানৰ পৰা ষ্টাৰ্ট হয় এয়া চাওক ইয়াতে আপুনি বহুতখিনি কসমেটিকৰ বস্তু মিনিছতে পাই যাব এইখন ফেস ওয়াশ অয়েল কন্ট্ৰোল এটো 160 মই ফ্ৰেঙ্কলি স্পিকিং এইবিলাক মই ইউজ কৰা নাই যদি আপোনালোকে এবাৰ নিজে ট্ৰায়াল দিব বিচাৰে দি চাব পাৰে বেয়া নহব নিশ্চয় এটো হল স্যানিটাৰী প্যাডছ এইবিলাক আপোনালোকে মিনিছত পাই যাব ইউজ কৰি চাব পাৰে এবাৰ হলো ভালে হ'ব কোৱালিটিত একো কম্প্ৰমাইজ নকৰে মিনিছয় আৰু বহুত চিপত দিয়ে এইবিলাক ডাঙৰ বেগ যে মানে আমিতো ইউজে নকৰো বাহিৰত মই দেখিছো বহুতে এনেকে দিল্লী এইবিলাকত মানে শপিং কৰে সো আপোনালোকেও যদি শপিং এনেকে কৰি ভাল পায় 450 মানতে নিব পাৰে আহকচোন টাৱেল সেকশনটো চাও কেনেকুৱা টাৱেল গিটা মই ধৰি চাইছো খুবেই সফট আৰু ভাল আৰু কালাৰ কম্বিনেশনটো খুব ভাল সো এনেকৈ 400 মানতে আপোনালোকে পাই যাব আৰু হ্যান্ড টাৱেল আছে হ্যান্ড টাৱেল বিলাকটো 170 মানতে পাই যাব এটো চাও দামটো 170 কালাৰ বিলাক খুবেই ভাল লাগে মোৰ ইয়াৰ এটো হল হেডবেন্ড এটো যে আমি ফেচিয়েল কৰি লগাও হেতু আছিল মই একচুয়ালি ধৰিবই নোৱাৰিলো কি হয় সো এইকিটা হল আপোনালোকৰ ফ্লোৰ মেট বিলাকো খুবেই ধুনিয়া দামটো চাও হক এটাৰ 230 মানকে আছিল সকে ইমান বেছি দামী নহয় কিন্তু কালাৰ বিলাক যে ইমানেই ভাল এটো যে জুট কালাৰত এটো মোৰ খুবেই ভাল লাগিছে মানে খুবেই ভাল লাগিছে এইবিলাক বহুত ক্লাসি কালাৰ হয় চাওক দামটো চাইলক 200 তে যদি আপোনালোকে এনেকুৱা মেট পায় আপোনালোকে যদি ঘৰত ৰাখে তেতিয়াহলে মানুহে হসাকে মানে ঘৰটো দেখি খুবেই ভাল পাব সো আহক বেগ সেকশন মই এটা কথা কৈ দিম মই বেগ এটা কিনিছিলো মিনিছৰ পৰা হেতু মোৰ এতিয়াও চলে মই এই বেগটো যে মই দেখালো এটো মই 5 বছৰ হৈ গল সকে মিনিছৰ পৰা কিনা একদম ইমানে ভাল চলি আছে এটো 700 তে যদি আপোনালোকে এনেকৈ স্টেনসিলস বিলাক পায় তেতিয়াহলে আৰু কি লাগে ন বেলেগ ব্র্যান্ড কিনিবই না লাগে অসবতে ভাল লাগে যে মিনিছৰ বেগ বিলাকত নিজৰ মিনিছৰ টেগটো নাই দিয়া সো গমে না পাই যে এটো কোন ব্র্যান্ডৰ কিন্তু দেখিব বিল্ড কোৱালিটিটো চাওকচোন ইমানে ভাল যে দেখি পেলে লাগে যে কোনবা ভাল ব্র্যান্ডেড বেগ হ'ব আৰু ইউজ কৰিবলৈ খুব ভাল মানে একো ফাটি না যায় বা এনেকা তেনেকা একো নহয় সো মই নিজে ইউজ কৰিছো সো মই মিনিছৰ বেগ আপোনালোকক ইউজ কৰিব কৈছো পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা এটো 700 ৰ ভিতৰত আপোনালোকে ডাঙৰ মানে শোল্ডাৰ বেগ পাই যায় আৰু কেটামান বেগ চাই লও এতিয়া হিছো বেকপ্যাক সেকশনলে চাওকচোন বেকপ্যাক বিলাক 700 মানৰ পৰা হয় যদি আপোনালোকে টিউশন বা স্কুলত যায় তেতিয়া হলে এইবিলাক বেগ ইউজ কৰিব পাৰে এটো হল শোল্ডাৰ বেগ সৰু আজিকালি শোল্ডাৰ বেগ বিলাক নাই ওলোৱা এইবিলাক ইমান দাম নহয় 300 মানতে পায় এইবিলাক সব মানি পাৰ্সটো মোৰ দাম লাগিছে 360 এইবিলাক সৰু মানি পাৰ্স এতিয়া চাওচোন ইলেক্ট্ৰনিক্সত কি পায় ইলেক্ট্ৰনিক্সত ধুনিয়া এই কি হেডফোন বিলাক পায় এইবিলাক সগে মিকি মাউস থকা তাৰ পিছত এই কালাৰ বিলাক ইমানে ধুনিয়া 360 মানতে পায় আৰু নেক্সট টু নেক্সট 700 ৰ লকে যায় ইয়াতকে বেছি না যায় যদি আপোনালোকে মানে বিলাক মইটো আইফোন ইউজ কৰো সো আইফোনত এইবিলাক সাপোৰ্ট নকৰে যদি এন্ড্ৰইড ইউজাৰ হয় তেতিয়াহলে ইয়াৰ পৰা ধুনিয়া এইবিলাক হেডফোন বিলাক লৈ যাব পাৰে আপোনালোকে ইউজ কৰিবলৈ দেখিব খুব ধুনিয়া এয়া মিনিছৰ কাউন্টাৰটো ইয়াতচোন কোনো নাই আমি যদি এনেও লৈ যাব পাৰি নেকি এটো 150 তে ইয়াৰ বাড কান সাফা কৰা যায় হেতু
এটো মেকআপ ৰিমুভাৰ দে মেকআপ ৰিমুভাৰটো হৈছে কিমান দাম চাওচোন এই 160 তে আপোনালোকে ভাল মেকআপ ৰিমুভাৰ পাই যাব ইয়াত তাৰ পিছত এটা চাও ময়শ্চাৰাইজাৰ এটো হল এটা ময়শ্চাৰাইজাৰ মিনিছৰ ডেইলি ময়শ্চাৰাইজাৰ এটো কিমান দাম ন চালেই থাকে এইটো এটা বস্তু হল এক্টিভেটেড চাৰকোল মাস্ক 250 তে পাব এটো আপোনালোকে ইউজ কৰিব পাৰে মই শুনিছো চাৰকোল মাস্ক খুব ভাল হয় বলে মুখখন বলে পুৰা একদম সাফা কৰি দিয়ে সো এইবিলাক হল পারফিউমৰ দামটো খুব বেছি 500 কে বেছি মই নাই দেখা এই আছে সো যিকোনো পারফিউম ইয়াত 5-600 কে বেছি নহয় তাতকে কম ৰেঞ্জৰো আছে এয়া হল লিপষ্টিক তো মই খুলি নাই চোৱা কিন্তু 150 তে আপোনালোকে এই ধুনিয়া লিপষ্টিক পাই যাব মিনিছৰ আৰু লিপষ্টিক গিটা মানে ভালে হ'ব লাগে মোৰ মতে তাৰ পিছত এয়া হল আইলাইনাৰ ব্লু গ্ৰীন ব্ল্যাক আইলাইনাৰ 150 মানতে পাই যাব আইলাইনাৰ খোপা মটো নলগাও ন আই মেকআপ ইমান নকৰো জুনে কৰে হিয়তে আহিব পাৰে নিশ্চয় এইটো হল আৰু এটা পারফিউম এটো চাওক 460 টয়লেটি তাৰ পিছত এটো ওয়াটাৰ সং এবিলাক ম্যাক্সিমাম ন ফিমেল পারফিউম হয় সো মেল পারফিউমও আছে কিন্তু ফিমেল পারফিউম অকন বেছি আছে সো ফিমেল জুনে মানে পারফিউম ইউজ কৰি ভাল পায় ইয়াতে আহিব পাৰে নিশ্চয় কমতে পাই যাব আপোনালোকে এটো হল কটন শীটস সো মিনিছো কটন শীটস এটো ভাল লাগিছে দেই কটন শীটস আপোনালোকে যদি ব্যৱহাৰ কৰে 150 তে পাই যাব ইয়াত আৰু এটো কি হয় ডিফিউজাৰ ৰ'জ চাৰ্মিং এইবিলাক ডিফিউজাৰে ঘৰতে যে কি কয় ধূপকাঠিৰ নিচিনা যে লগাই আজিকালি মানে বহুতে ৰাখে এনেকৈ এটো চাওক এটো যে ষ্টিক বিলাক থাকে এইবিলাকে মানে ঘৰত ৰুমটো বুলে একদম পুৰা ফ্ৰেগ্ৰেন্স কৰি ৰাখে আৰু মানে একদম পুৰা বেয়া গোন্ধ বিলাক নাহে আৰু আজি মই ব্লগটো ইমানতে সামৰণি মাৰিছো অলমোস্ট মই গুটে মিনিছৰ শপটো আপোনালোকক টুৰত দেখাই দিছো গুটে প্ৰডাক্টৰ হৈতে প্ৰাইস মই সব আপোনালোকৰ হৈতে শেয়াৰ কৰিলো যদি মোৰ ব্লগটো আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে মোৰ ব্লগটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু মোৰ ব্লগটোৰ নাম হৈছে মাম্পোজ ব্লগ নতুনকৈ খোলা চেনেল হয় আৰু মই এনেকুৱাই ভিডিঅ'ছ লৈ আহিম নিজৰ ডেইলি ব্লগছ আৰু মই যতে ফুৰিব যাওঁ তাতে আপোনালোকক ব্লগছ দি থাকিম